নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই ক'বলৈ গৈ আছোঁ যে নামজাৰি কেনেকৈ কৰে। নামজাৰি ধৰক আপোনাৰ ফাদাৰ য়া মাদাৰ মাটি আছে, ইয়া আপোনাৰ ফাদাৰ য়া মাদাৰৰ পেৰেণ্টছৰ, আপোনাৰ গ্ৰেণ্ডফাদাৰৰ মাদাৰৰ মাটি আছে। সেই মাটিত তেওঁলোকে ঢুকোৱাৰ পাছত আপুনি কেনেকৈ আপোনাৰ নিজৰ নামটো এজ এ লিগেল ইয়াৰ চাৰ্ভাইভাৰ ছাকচেছৰ হিচাপে নামজাৰি কৰিব পাৰিব। প্ৰথমতে আপুনি এপ্লাই কৰিব লাগিব সেৱা সেতুত, যোনটো লিংক মই আপোনাক ডিছক্ৰিপশ্যনত দি দিম, তাতে আপুনি এপ্লাই কৰিব লাগিব। এপ্লাই কৰোঁতে আপুনি তাতে টাইপ কৰিব লাগিব মিউটেশ্যন বাই ইনহেৰিটেঞ্চ। তাতে চাব আপুনি যোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনাৰ সেইটো হিচাপে আহি যাব। আপুনি যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনাৰ পেন কাৰ্ড এটা ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনাৰ ডিষ্ট্ৰিক্টটো কি হয়, আপুনি কোনটো চাৰ্কলৰ পৰা এপ্লাই কৰিব, আপোনাৰ মাটি কিমানখিনি আছে, ডাক নাম্বাৰ কি হয়, সেই এভৰিথিং বহোৱাৰ পাছত আপুনি মাটিৰ কিমানখিনি ভাগ নামজাৰি কৰিব বিচাৰিছে সেইটো আপুনি ভালকৈ থিতাতে দি দিব পাৰিব। নহ'লে আপোনাৰ গ্ৰেণ্ডফাদাৰৰ যিমানখিনি মাটি আছে বা আপোনাৰ পেৰেণ্টছ ইয়া আপোনাৰ পেৰেণ্টছৰ যেনে লাইক মাদাৰ ফাদাৰ যোনে ঢুকাইছে তেওঁৰ জেগাত আপোনাৰ নামজাৰি কৰিব বিচাৰিছে, তেওঁৰ যিমানখিনি মাটি আছে সেই জেগাত আপুনি সেই মাটিৰ পৰিমাণটো আপুনি লাইক 1/5 আছে, সেই 1/5 আপুনি বঢ়াই দিব। নহ'লে 1/5 আপুনি মাত্ৰ 1 ভাগ পাব। আপোনাৰ মানে নিজৰ ভাই ভনীও আছে লগতে তেওঁলোকৰো নাম দিব পাৰিব। নহ'লে আপোনাৰ যিখিনি মানে মন আছে লাইক আপোনাৰ পেৰেণ্টছৰ বা গ্ৰেণ্ডফাদাৰৰ 1/5 মাটি আছে, আপোনাৰ সেই দাগত যিমানখিনি মাটি আছে সেইখিনি পৰিমাণ আহি যাব। তাৰপিছত সেই পৰিমাণ অহাৰ পাছত সেই দাগ আৰু সেই পাট্টাত যিমানখিনি মাটি আছে সেই পৰিমাণ অহাৰ পাছত আপোনাৰ সেই মাটিত কোন কোন পাট্টাদাৰ আছে, সেই মাটিত যোন পাট্টাদাৰ আছে সেই পাট্টাদাৰৰ ভিতৰত আপুনি যাৰ মাটিৰ আপুনি লিগেল ইয়াৰ হয় তেওঁৰ নামটো চিলেক্ট কৰি কেনে আপোনাৰ নিজৰ ডিটেইলছখিনি দি আপোনাৰ এড্ৰেছ, আপোনাৰ ডেট অফ বাৰ্থ, আপুনি যাৰ জেগাত আপুনি নামজাৰি কৰিব ওলাইছে সেই তেওঁ আপোনাৰ কোন হয়, আপোনাৰ ফাদাৰৰ নামটো দিব লাগিব। তাৰপিছত বহাই কেনে আপুনি আগুৱাই যাব লাগিব নেক্সট পেজলৈ যোৱাৰ পাছত আপোনাৰ ডকুমেণ্ট ছাবমিশ্যন হ'ব। ডকুমেণ্ট ছাবমিশ্যনত আপোনাৰ দিব লাগিব ডেথ চাৰ্টিফিকেটটো দিব লাগিব, আপোনাৰ লিগেল ইয়াৰ চাৰ্টিফিকেট লাইক নেক্সট অফ কিন চাৰ্টিফিকেটটো দিব লাগিব। নেক্সট অফ কিন চাৰ্টিফিকেটটো আপুনি আগতে বনাই ল'ব লাগিব আপুনি নামজাৰি কৰাৰ আগত। আপোনালোকৰ যদি নামজাৰি কৰাৰ আগত নেক্সট অফ কিনটো কেনেকুৱা বনায় সেইটোৰ যদি ভিডিঅ' লাগে তেনেহ'লে মই আপোনালোকৰ কাৰণে সেইটোও কৰি দিম। আপোনালোকে খালি ইনবক্সত ক'ব যে নেক্সট অফ কিন কেনেকৈ বনায়, আপুনি আমাক এটা ভিডিঅ' লৈ আনক, তেনেহ'লে মই আপোনালোকৰ কাৰণে সেই নেক্সট অফ কিন কেনেকৈ বনায় সেইটোৰো ভিডিঅ' লৈ আনিম। নেক্সট প্ৰচেছ আহিল আপোনাৰ এটা এফিডেভিট দিব লাগিব, আপোনাৰ এটা চুৱেৰিং এফিডেভিট দিব লাগিব। মানে আপোনাৰ লগত আপুনি কাৰ মানে আপোনাৰ চিবলিংছ কেইটা আছে, সেই মাটিটোৰ আৰু কোনোবা আপোনাৰ পেৰেণ্টছৰ আৰু কোনোবা আছে নেকি, লাইক আপোনাৰ ব্ৰাদাৰ চিষ্টাৰ বা আপোনাৰ গ্ৰেণ্ডফাদাৰৰ যদি হয় তেনেহ'লে আপোনাৰ গ্ৰেণ্ডফাদাৰৰ ল'ৰা ছোৱালী কেইটা আছে সেইবোৰৰ এভৰিথিঙৰ মানে নামবোৰ দিব লাগিব। আৰু যদিহে আপুনি নামজাৰিটো আপোনাৰ পেৰেণ্টছৰ নামত কৰিছে বা আপোনাৰ গ্ৰেণ্ড পেৰেণ্টছৰ নামত কৰিছে আৰু আপুনি এজন মাত্ৰ লিগেল ইয়াৰ হয় তেনেহ'লে সেই এফিডেভিটটোত আপুনি মেনশ্যন কৰি দিব লাগিব। তাৰে লগতে আৰু এটা এফিডেভিট দিব লাগিব যে মৃতকে তেওঁৰ জীৱিত কালত কোনো এজন মানুহৰ তাত এই মাটি এই ভাগ কাকোকে মৰ্টগেজত, কাকোকে পাৰ্মিশ্যন হিচাপে ইয়াৰ কোনো মানে লাইন, কোনো চাৰ্জ, কোনো একো মানে কৰা নাই তেওঁৰ জীৱিত কালত, সেইটোৰ কাৰণে এটা এফিডেভিট। আৰু আপুনি নিজে কোনো এটা মৰ্টগেজ বা কাকোকে মানে বিক্ৰী কৰা নাই সেইটোৰ কাৰণে এটা এফিডেভিট দিব লাগিব। তাৰপিছত সেইটো এপ্লাই কৰাৰ পাছত আপোনাৰ এটা 510 টকা এটা ফিজ আহিব। সেই 510 টকাটো আপুনি অনলাইনত পে' কৰি কেনে আপুনি সেই গোটেইবোৰ জমাবন্দী, খাজনা ৰিচিপ্ট, তাৰপিছত লিগেল ইয়াৰ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, এফিডেভিটবোৰ সেইবোৰ চব লৈ যায় সেই ৰিচিপ্টটোৰ লগত, যোনটো 510 টকা আপুনি পে' কৰিছে সেই ৰিচিপ্টটোৰ লগত আপুনি মণ্ডল অফিচত যাব লাগিব। মণ্ডল অফিচত যাই কেনে আপুনি সেইটো
এপ্লাই কৰিব লাগিব যে এনেকুৱা নামজাৰি হৈছে মণ্ডলে। তাৰপিছত আপোনাৰ ভেৰিফিকেশ্যন কৰিব, মাটি চাব, এনেকুৱা কৰি কেনে তেওঁলোকে এটা নিজৰ ফালৰ পৰা মানে একো অবজেকশ্যন নাই, একো হেৰি নাই, তেওঁলোকে চাৰ্কল অফিচৰ পৰা আপোনাৰ নামজাৰিটো কৰি দিব। নামজাৰিটো কৰোঁতে আপুনি আপোনাৰ মণ্ডলৰ লগত ভালকৈ কথা পাতি ল'ব, নহ'লে সময় লয় তেওঁলোকে। যদি আপুনি যদি সেই কামত যদি লাগি নাথাকে তেওঁলোকে সময় লয়, বহুত সময় লয়। চ' আপুনি লাগি থাকিব, তেতিয়াহে আপোনাৰ সোনকালে নামজাৰিটো হ'ব। নেক্সট আহিল আপোনাৰ যদি আপুনি মাটিটো কাৰোবাৰ পৰা কিনিছে আৰু আপোনাৰ নামটো মানে নামজাৰি কৰিব বিচাৰিছে, নামজাৰি কৰিব বিচাৰোঁতে আপোনাৰ মানে আগতে এটা চেলডিড কৰিছে, চেলডিড কৰোঁতে আপোনাৰ কেনেকৈ কি প্ৰচেছ হ'ব সেইখিনি মই জনাই দিওঁ। আপোনাৰ ছাপ'জ আপুনি 2025 লাষ্টৰ পৰা 2026 এতিয়ালৈকে আপুনি এটা চেলডিড বনাই থৈ দিছে। চেলডিড বনাওঁতে আপুনি নামজাৰিৰ কেনে এপ্লাই কৰা নাই। চ' মই যিখিনি মই এতিয়া যোনটো কোৰ্টত মই কৰি আছোঁ, যিমানবোৰ চেলডিড কৰিছোঁ সেইবোৰ চবৰে এতিয়া নামজাৰি ডাইৰেক্ট চাৰ্কল অফিচে কৰি দিয়ে। চাৰ্কল অফিচৰ তাত আৰু মানে দৌৰিবৰ দৰকাৰ নাই যে এপ্লাই কৰিবৰ কাৰণে চেলডিড হিচাপে আপুনি কাৰোবাৰ পৰা মাটি কিনিছে আৰু তাৰ কাৰণে আপুনি মণ্ডল অফিচত যাই দৌৰিবৰ দৰকাৰ নাই। আপোনালোকৰ অলপ কেইদিনমান ৰখি দিলে আপোনাৰ নামজাৰি মানে আপোনাৰ সেই দাগ আৰু পাট্টাত আপোনাৰ নামটো নিজে আহি যাব। আপুনি যাৰ পৰা মাটিটো কিনিছে তেওঁ যোনটো দাগ এণ্ড পাট্টাত আছিল, সেই দাগ এণ্ড পাট্টাটোত তেওঁৰ নামটো কাটি কেনে আপোনাৰ নিজৰ নামটো আহি যাব নিজে। আৰু ছাপ'জ আপুনি বহুত আগত, বহুত পুৰণি, বহুত আগৰে মানে চেলডিড কৰি থৈ দিছে, লাইক 2023-22 হয়, 24 হয়, তেনেহ'লে আপুনি নামজাৰিৰ কাৰণে আপুনি নিজে এপ্লাই কৰিব লাগিব। আপোনাৰ ডিডখন ল'ব লাগিব। আপোনাৰ ডিডৰ লগতে আপুনি কেতিয়া হেৰি কৰিছিল, আপুনি পাৰ্মিশ্যন লৈছিল, পাৰ্মিশ্যনৰ ডেট, আপোনাৰ চেলডিডৰ যোনটো চিৰিয়েল নাম্বাৰ, আপোনাৰ ডিড নাম্বাৰ, সেইবোৰ বহাই কেনে সেই সেৱা চিটুতে চাব লাগিব যে মিউটেশ্যন বাই চেলডিড, এনেকৈ চেলডিড আপুনি টাইপ কৰিব লাগিব। টাইপ কৰাৰ পাছত আপুনি নিজে নিজে অট'মেটিকেলি সেইটো আহি কেনে তাৰে ভিতৰত যায় আপুনি চব অট'মেটিকেলি যেতিয়া আপোনাৰ পেন কাৰ্ডটো ভেৰিফিকেশ্যন হৈ যাব, আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ মাটিৰ দাগ এণ্ড আপোনাৰ কোনটো ৰেভিনিউ ভিলেজৰ হয়, এইবোৰ বহাৰ পাছত নেক্সট পেজটো আহিব ন, আপুনি নিজে গম পাই যাব কি বহাব লাগিব। আৰু ডকুমেণ্টছ আপোনালোকৰ নিজৰ ফালৰ পৰা আপোনাৰ জমাবন্দী, খাজনা ৰিচিপ্ট, চেলডিড এণ্ড অল এইবোৰ আপলোড কৰি দিলে হৈ গ'ল। এইখিনিয়ে আৰু চিম্পুল। আৰু যিমানবোৰ ধৰক ইনহেৰিটেঞ্চ হিচাপে আপুনি মণ্ডল অফিচত যাব লগা হৈছিল, এতিয়া যোনবোৰে কৰিছে তেওঁলোকে যাব লগা নহয়, কিন্তু 2024 বা তাৰে আগত যোনবোৰে কৰিছে তেওঁলোকৰ লগত যাব লাগিব। তেওঁলোকে যদি অকল ডিডখন বনাই থৈ দিছে কিন্তু নামজাৰি কৰিবৰ কাৰণে এপ্লাই কৰা নাছিল, তেওঁলোকে যাব লাগিব মণ্ডল অফিচত আৰু তেওঁলোকে ভেৰিফিকেশ্যন কৰি দিব। তো এইটোৱে আছিল ইনহেৰিটেঞ্চ হিচাপে আৰু চেলডিড হিচাপে আপুনি নামজাৰি কেনেকৈ কৰিব পাৰিব। আৰু কিবা যদি কুৱেশ্যন আছে মোৰ লগত মোৰ কমেণ্ট বক্সত শ্বেয়াৰ কৰিব, আৰু মই নেক্সট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি পাৰ্টিশ্যনৰ কেনেকৈ এপ্লাই কৰিব পাৰিব। Hope you guys like this video. If you guys like this video, please do like, share and subscribe this channel, and don't forget to press the bell icon to get first notification. Thank you and God bless you all.